নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক কাজিৰঙা নিউজলৈ এই মুহূৰ্তত মই জিজুতি লস্কৰে লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ নতুনকৈ ধৰা পৰিছে 26 জন কোভিড-19 পজিটিভ তাৰ আগতে 8 জন ধৰা পৰিছিলে তাৰে এজন এমএমচিএইচত আছিল কোৱাৰেণ্টাইন হৈ এজন এছএমচিএইচত আৰু 6 জন কাছাৰৰ যাৰ ট্ৰেভেল হিষ্ট্ৰি আছিল আৰু গোটেই কিজনে কোৱাৰেণ্টাইন চেণ্টাৰত আছে বুলি টুইটাৰ যোগে জনাইছিলে আমাক স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু অলপ আগতে তেওঁ টুইটাৰ যোগে আৰু এটা তথ্য জনায় আমাক যে নতুনকৈ 26 জন পজিটিভ কোভিড-19 পজিটিভ ধৰা পৰিছে আকৌ এবাৰ এই অসমত আৰু ইয়াকে লৈ মুঠ সংখ্যা 256 জনলৈ বৃদ্ধি পাইছে তেওঁ টুইটাৰ যোগে জনাইছে যে এলাৰ্ট ইন দি বিগেষ্ট ওৱান টাইম স্পাইক ইন কেसेस 26 cases confirmed COVID-19 positive. They are all from Horuhozai Quarantine Center. তেওঁ জনাইছে যে এবাৰতে আটাইতকৈ বৃদ্ধি পোৱাৰ কেছ 26 জনলৈ বৃদ্ধি পাইছে আৰু 26 জন পজিটিভ ওলাইছে আৰু আটাইকেইজন হৰুহজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোক আৰু তেওঁ জনাইছে যে এইটোৱে এবাৰ প্ৰথম হৈছে য'ত 26 জন একেলগে এবাৰতে ধৰা পৰিছে অসমত আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা 256 জনলৈ বৃদ্ধি পাইছে আৰু এক্টিভ কেছ হৈ আছে এতিয়াও চিকিৎসাধীন হৈ আছে 195 জন লোক আৰু ইয়াৰে মৃতকৰ সংখ্যা হৈছে 4 আৰু 3 জনক বহিৰাজ্যলৈ পঠিয়াই দিয়া হৈছে মানে মাইগ্ৰেট কৰা হৈছে আৰু এতিয়াৰ বিগ ব্ৰেকিং নিউজটো হ'ল যে 34 জন একেলগে 2 ঘণ্টাৰ ভিতৰত ধৰা পৰিছে নতুন কোভিড-19 পজিটিভ অসমত আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা 256 জনলৈ বৃদ্ধি পাইছে